মাটিয়ে কেতিয়াও ধাৰ নাখায়। আপুনি যদি মাটিত কিবা এটা ৰুই থয় গুজি থয় সি এদিন ডাঙৰ হ'বই আৰু তাৰ ফল আপোনাক দিবই। লেচেৰা মাহডাল ৰুইছিলোঁ, কলিতে কোনোবাই মোহাৰি পেলাইছিলে। আগটো ভাঙি গৈছিলে লহপহকৈ বাঢ়ি অহা লেচেৰা মাহডাল। সেইদিনা আগটো ভাঙি থকা দেখি মোৰ মনটো বহুত বেছি দুখ লাগিছিলে আৰু সেই গুৰিডোখৰৰ পৰাই আকৌ নতুনকৈ পোখা মেলি ডাঙৰ হৈ এতিয়া আমাক এসাঁজ দুসাঁজ খুৱাই আছে। এয়া ধুনীয়াকৈ লাগিব ধৰিছে লেচেৰা মাহ, দেখিছেনে? এতিয়াও লাগি আছে। এসাঁজৰ আজি ছিগিছোঁ। আৰু এয়া বেঙেনাও ধুনীয়াকৈ আমি খাই আছোঁ, ফুলি আছে এতিয়াও। জলকীয়াও লাগিব ধৰিছে। জলকীয়াজোপা একদম বেয়া হৈ গৈছিলে। মচন্দৰী, ভেন্দি, খাচেং টেঙা, পদিনা, মান ধনিয়া, এটা মধুৰিআমৰ পুলি হৈছে। এই সকলোখিনি এতিয়া ধুনীয়াকৈ হ'বলৈ ধৰিছে। নৰসিংহৰ পুলিটো কিনি আনি ৰুইছিলোঁ, পোকে পাতবোৰ খাইছে। দুই এটা পাত খাবই পোকে, নহয়নে বাৰু? কিন্তু তাৰ ভিতৰতো ডাঙৰ হৈ আহিছে আৰু আমিও খাই আছোঁ। এয়া এসাঁজৰ লেচেৰা মাহ ছিগিলোঁ আৰু লগতে এয়া খাচেং টেঙাৰ পাত কেইটামান ছিগি আনিলোঁ দালিত দি খাম বুলি। ইমান বেছি গৰম পৰিছে। নৰসিংহৰ পাত এঠানি ছিগি আনিছোঁ। ৰাতিপুৱা খালী পেটতে কেইটামান পাত চোবাই খাইছোঁ। পেটৰ কাৰণে খুব বেছি ভাল, খাবচোন, বহুত বেছি উপকৃত হ'ব। চকুৰ কাৰণেও ভাল। আৰু এইফালে অকণমান চাটনি বনালোঁ। চাটনি আজি পটাত হওক মিক্সাৰত হওক কৰিবলৈ বৰ এলাহ লাগিলে। এনেকৈ বহা জেগাতে গিলাচতে খুন্দি দিলোঁ আৰু। এয়া বুটৰ দাইল, লগতে আছে ডাল বুট কেইটামান, দালি আৰু মান ধনিয়া, তাৰপিছতে জলকীয়া, আদা, নহৰু, ধুনীয়াকৈ দি এখন চাটনি।